কি খবৰ ভালনে সকলোৰে আজিমাজ ব্লগছৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জানো আজি মই ৰাতিপুৱাই গা পা ধুই আজৰি পিছে ৰাতিপুৱা গা পা ধুই আজি মানে আজি মই ক'ত আছো চাগে মন কৰিছেই মই ডিগবৈ মা ঘৰত আহিলোঁ মই কালিয়ে মা ঘৰত আহিলোঁ আজি মা ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এই দেখিছেনে ৰাতিপুৱা সূৰ্য একদম টেক টেককৈ ৰ'দজাক পৰ্দাত পৰিলেই ৰ'দজাক ওলালেই ময়ো গা পা ধুই আজৰি আজি মাহঁতৰ ঘৰৰ পৰা ৰাতিপুৱাতে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ চাই থাকিব গোটেই ব্লগটো আজি ৰাতিপুৱাতে মায়ে ইমান কিবা কিবি বনাইছে এয়া দেখিছেনে এয়া নাৰিকলৰ বৰফি বনালে এয়া তেল পিঠা বনাইছে গুড় দি আৰু লগতে বনাইছে সেইখিনি চুজি লাড্ডু কিমান যে কি বনালে ৰাতিপুৱা চাহখিনি আজি আমি এয়া দি খালোঁ তাৰপিছত বাহিৰৰ ৰ'দ জাকত জানো নবহাকৈ থাকিব পাৰোঁ ঠাণ্ডা দিনত বাহিৰৰ ৰ'দ জাকত চোন নবহিলে ভালে নালাগে আৰু দেখিছে মই ফুলখিনি যে দেখাই আছোঁ ইয়াৰ আগৰ ব্লগত যে দেখাইছিলোঁ ফুলখিনি এতিয়া ফুলি ডাঙৰ হৈ গ'ল এই চাওকচোন নাৰ্জীজোপা কিমান যে লাগিছে আৰু পাহিবোৰ ইমান ডাঙৰ ডাঙৰ হৈ গৈছে যে গছজোপা ভালকৈ লোড ল'ব পৰা নাই আৰু ডালবোৰ আধাতে ভাঙি ভাঙি পৰি গৈছে কিমান ধুনীয়া লাগিছে ন ফুলখিনি তাতে ৰ'দৰ পোহৰত ফুলখিনি আৰু ধুনীয়া লাগে ফুলখিনি চাই হেঁপাহে নপলায় চুবলৈ বেয়া লাগে হৈ যায় বুলি তেতিয়াও লাহেকৈ চুই চাইছোঁ এপাহ চুইও ভাল লাগে নহয় কেতিয়াবা ফুলখিনি চাই মেলি এতিয়া ৰ'দতে অলপ বহিছোঁ ৰ'দত বহি থাকোঁতে মনত পৰিলে তৰমুজ এটা আছিলে নহয় পাকঘৰলৈ আহি তৰমুজটো কাটি ল'লোঁ কটাৰ পাছত এতিয়া জুচ বনাইছোঁ পিছে মই নাই বনোৱা দেই ভাইটিয়ে বনাই আছে জুচখন আৰু সি তৰমুজৰ জুচ খাই বৰ এটা ভাল নাপায় তাৰপাছত আহিলোঁ এতিয়া কমলা খাবলৈ ৰ'দত বহি ভাইটিয়ে ক'লে এনেকৈ নাখাওঁ ব'ল আজি কমলা জুচ বনাই খাওঁ আকৌ আহিলোঁ এতিয়া কমলা জুচ বনাবলৈ সেইটো পিছে ভাইটিয়ে বনাই আছে দেই মই নাই বনোৱা মই তাক খালি সহায় কৰি দিছোঁ বাতি আনি দিছোঁ মগ আনি দিছোঁ এইবোৰ কৰি আছোঁ বাকী চব সিয়ে বনালে সি পিছে বনোৱাত ভাল আমাৰ ঘৰত সেইকাৰণে যিমান পাৰে বস্তুবোৰ সিয়ে বনাবলৈ বিচাৰে আৰু লগত বিলাতী বগৰী লৈ লৈছোঁ এইফালে কমলা জুচ আৰু এইফালে তৰমুজৰ জুচ লগত বিলাতী বগৰী ৰ'দত বহি খায়ে ভাল লাগে ন পিছে মই ভিতৰলৈ গুচি গ'লোঁ কিবা কাম এটা আছিলে ভিতৰত বহিয়ে খালোঁ কোনে কোনে খাই ভাল পায় এইটো মই যে বহুত ভাল পাওঁ বিলাতী বগৰীটো আগতে কৈছিলে ন সৰস্বতী পূজাৰ আগত বগৰী খাব নালাগে কিবা এনেকুৱা বুলি আগতে এইবোৰ নিয়ম খুব মনা হৈছিল আজিকালি এতিয়া ডাঙৰ হ'লোঁ এইটো বয়সত এতিয়া চব চলি যায় খাই ভাল লাগে ন বিলাতী বগৰীটো আৰু এই বগৰীটো এটা মিঠা হয় খাই ভাল লাগিছে জুচখিনি ভাইটিয়ে ইমান ধুনীয়াকৈ বনালে ভিতৰত সেই জুচ খাই থাকোঁতে ইমান ঠাণ্ডা লাগিলে আকৌ বাহিৰলৈ আহি পেলাই এতিয়া বগৰীকেইটা খাই আছোঁ তাৰপাছত ৰ'দ জাকত বহিও ভাল লাগে আৰু বেছি দি বহিলেও কিবা মূৰটো বিষোৱা লাগে ন একদম ইমান ধৰে ৰ'দ জাকে আৰু তাতে আজি ৰ'দ জাক ইমান বেছিকৈ ওলাইছে চুলিখিনি শুকুৱাই লৈছোঁ যাওঁ এতিয়া ভিতৰত চাওঁগৈ ভাইটিয়ে কিবা কিবি কৰি আছে আজি ৰাতিলৈ কিবা কিবি বোলে খাব সেইকাৰণে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই চলাইছে চাওঁ ব'লক বাপৰে ভিতৰলৈ আহি দেখিছোঁ ভাইটিয়ে আধা কাম কৰি শেষ কৰিলেই চিকেন দেখিছেনে চিকেন পিঁয়াজ মছলা পাতি বহুত কিবা কিবি দি মেৰিনেট কৰি আছে সি আজি ৰাতি আমাৰ খোৱাৰ প্ৰিপেৰেশ্যন কিবা কিবি চাই থাকিব গোটেই ব্লগটো এতিয়াৰ পৰা চব প্ৰস্তুতি চলাই আছে ভাইটিয়ে এইটো যে এতিয়া বনাইছে যে বেটা এইটো মানে কিহত ভৰাবি এইখিনি বেম্বু শ্বুট অঁ বেম্বু শ্বুট বোলে চুঙা কাটি কিনা নে কটা কিনি আনিছ অঁ চুঙা টুঙা চব কিনি আনিছে সি চুঙা কিনি আনি একদম চব এতিয়া প্ৰিপেৰেশ্যন কৰিছে আমাৰ ইহঁত ভাল বনায় এই মজাও বনায় একদম ৰাতিকে দেখাই আছোঁ আপোনালোকক কেনেকুৱা বনাইছে ভাইটিয়ে এয়া চুঙা প্ৰিপেৰেশ্যন এইবোৰ চব কিনি আনিছ ন কেনেকৈ লৈছে এটাত গোটেইখিনি 100 টকাত ভালে পাইছোঁ গোটেইখিনি 100 টকাত
A few minutes later. ভাইটিৰ লগত বিজি হৈ থাকোঁতে কথা পাতি থাকোঁতে পাহৰি থাকিলোঁ যে মোক কামলৈ যাব আছে বুলি পটাপট আকৌ ওলাই ল'লোঁ ইমানে আজি লৰালৈকে ওলাইছোঁ কাণফুলিযোৰ চাওক না বেকা বেকি হৈ আছে তাৰ লগত এইবোৰ চিকেন টিকেন এইবোৰ মেৰিনেট কৰি থাকোঁতে একদম টাইমে হৈ গ'ল আকৌ যাবলৈ পটাপট ওলাইছোঁ কাণফুলিযোৰ এতিয়াও বেকাই হৈ আছে একেবাৰে মানে ক্লায়েণ্টৰ ঘৰত গৈহে একদম লগ পাই আছোঁ হা আপোনালোকক বাই বাই যাওঁ এতিয়া কামলৈ দেৰি হৈছে এইটো লগ কৰিছিলোঁ নহয় ট্ৰলি পেকিং কৰি মেলি এতিয়া কামলৈ যাব ওলালোৱেই গৈ আছোঁ এতিয়া কামলৈ আবাই থ'বলৈ গৈছে আজি ভাইটি কামত লাগি আছে কাৰণে আবাই থ'বলৈ গৈছে গৈ আছোঁ এতিয়া কামলৈ আজি কিন্তু সঁচাকৈ দেই বহুত বেছি লৰালৰি হ'ল কামলৈ যোৱা টাইমত ভাইটিৰ লগত কিবা কিবি কৰি থাকোঁতে কামলৈ যাওঁতে লৰালৰি হৈ গ'ল তেতিয়াও কিন্তু মই টাইমতে গৈ পাইছোঁগৈ টাইমৰ 15 মিনিটমানৰ আগতহে গৈ পালোঁগৈ এই আহি পালোঁ কইনা ঘৰ মই আহি পালোঁ কিন্তু কইনাৰ নিয়ম চলিয়ে আছে বহুত দেৰি পিছত 2 ঘণ্টামানৰ পিছতহে কইনা আহি মেকআপৰ কাৰণে বহিবলৈ পাৰিছে এয়া আমাৰ আজি কইনাগৰাকী 2 hours later. হৈ গ'ল মোৰ মেকআপ কৰি এতিয়া কইনাক সময়মতে পেণ্ডেলত বহাই দিয়া হ'ল কাৰণ মানুহ আহিব যে এটা ৰিচেপশ্যন ষ্টাৰ্ট হৈ গ'ল আজি তাই বিয়াও হয় দৰাও আহিব অলপ পিছত এটা ৰিচেপশ্যন চলি আছে তাৰ মাজতে মই আমাৰ মৰম লগা কইনাগৰাকী আজি ভিডিঅ' এটা লৈ ল'লোঁ মেকআপৰ পিছৰ আৰু মোৰ ফালৰ পৰা কইনাগৰাকীলৈ যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল আৰু পাৰ্টি মেকআপ এটা আছিলে তাইৰ লগতে সেয়াও কৰি পেলাই মই অলপ পিছত কামৰ জেগাৰ পৰা ওলাই দিলোঁ 20 minutes later. এতিয়া আকৌ যাব লৈছোঁ কামৰ পৰা আহি অলপ দেৰি আগত পালোহি এতিয়া আকৌ যাব লৈছোঁ অথনি যে দেখাই আছিলোঁ দুপৰীয়া ভাইটিয়ে মেৰিনেট কৰি থকা চিকেনখিনি সেয়া চুঙাত ভৰাই খাব বোলে সেইখিনি এতিয়া কৰিবলৈ দাদাহঁতৰ ঘৰলৈ যাম এতিয়া দাদাহঁতৰ ঘৰলৈ গৈ পেলাই গোটেইখিনি একেলগে মিলি পেলাই খামগৈ আৰু মই অহালৈকে সি ৱেইট কৰি আছিলে মই আৰু ভিনিয়েক অহালৈকে ৱেইট কৰি আছিলে কিন্তু কিবা এটা কাৰণত ভিনিয়েক আহিব নোৱাৰিলে আহিব বাৰু ইয়াৰ পিছত আহিব কিবা এটা কাৰণত ভিনিয়েক আহিব নোৱাৰিলে সেইকাৰণে ভিনিয়েক আহিলে বোলে আকৌ এবাৰ খাব এতিয়া মই আহোঁতে খাবলৈ ৰখি আছিল এতিয়া লৈ গৈছে দুইটা ভায়েকে এতিয়া গোটেইখিনি লৈ মেলি যাওঁ খুৰীয়ে ফোন কৰি চিঞৰি আছে কেতিয়াকৈ আহিব কেতিয়াকৈ খাব এতিয়া যাওঁ তাৰপিছত নেক্সট গোটেই ব্লগটোত তোমাকে দেখি থাকিব দাদাহঁতৰ ঘৰ আহি পায়ো গ'লোঁ পাই লগালগ চব কামত লাগি গৈছে আবাই দেখিছেনে জুই ধৰি তাৰ ওপৰত কলপাতকেইখন শুকুৱাই আছে এইটো কিহৰ কাৰণে শুকুৱাই জানে এই যে কলপাতত কিবা মকৰা জাল লাগি থাকে বা বিচা বগাই থাকে সেইবোৰ নোম যাতে তাত লাগি নাথাকক সেইকাৰণে শুকুৱাই পেলাই শুকুৱাই দিলে তাত থকা বস্তুবোৰ চব আঁতৰি যায় আৰু এতিয়া ভাইটিয়ে অথনি যে মেৰিনেট কৰি থৈছিলে 4-5 ঘণ্টা থোৱাৰ পাছত এতিয়া ইয়ালৈ লৈ আহিলোঁ আৰু এতিয়া চুঙাকেইটা যে দেখাইছিলোঁ অথনি চুঙাত ভৰাই আছে আৰু এতিয়া চুঙা মুখখনত কলপাতে যে আবাই সেকি আছিলে কলপাতকেইখন সেইকেইখনে তাত মানে মুঠিটো বনাই পেলাই ভৰাই দিছে এতিয়া তাৰ ভিতৰতে জুইত দি দিব এতিয়া জুই ভাপত সিজি যাব গোটেই চিকেনখিনি আজি সেইকাৰণে চুঙাত দিয়া চিকেন বনাইছে বুলি ক'লেও বেয়া নহয় গোটেই ৰেচিপিটো ভালকৈ দেখাব নাপালোঁ কাৰণ মই কামলৈ যাবলগীয়া আছিলে এদিন ভালকৈ গোটেই ৰেচিপিটো লৈ আহিম ঠাণ্ডা দিনত এনেকৈ জুইৰ ওচৰত বহি খোৱা মজাই বেলেগ ন এইবোৰ বস্তু আবাই এতিয়াও কলপাত সেকিয়ে আছে চাওক না কিবা তাত লাগি আছে বুলি আৰু দেখিছে লগত যে দিছে সেইটো চিকেন পুৰি খাবলৈ কেইডালমান চিকেন কেইডোখৰ দি দিছে ভালকৈ পুৰি খাবলৈ আৰু এতিয়া এয়া চুঙাত ভৰাই থোৱা চিকেনখিনি ধুনীয়াকৈ সিজি আছে জুই এঙাৰত এইটো বস্তু বেছিকৈ সিজায় এতিয়া চিকেনখিনি ধুনীয়াকৈ সিজি আছে আৰু আমি চাৰিওফালে বহি পেলাই গোটেইখিনি আড্ডা মাৰি আছোঁ 2 hours later. 2 ঘণ্টামানৰ পাছত যেতিয়া সিজি হৈ গ'ল তাৰপাছত এতিয়া আমি চবেই ভাত খাবলৈ বহিছোঁ ভাত খাই লওঁ হা পুনৰ এটা নতুন ব্লগৰ সৈতে আকৌ লগ পাম যদি আজি মোৰ এই ব্লগটো চাই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ব্লগবোৰৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ যাব দেই চেনেলটো আজিলৈ আহিছোঁ দেই বাই বাই গুড নাইট